ভবা নাছিলোঁ এটি অচিন শত্ৰুৰ নাম শুনিলে বুকু কঁপি উঠিব বুলি। ভবা নাছিলোঁ কৰোনা ভাইৰাছে হাজাৰ হাজাৰ নিৰ্দোষী মানুহৰ জীৱন এনেকৈ শেষ কৰিব বুলি। চকুৰ পলকতে আজি সকলো নিশেষ হ'ব ধৰিছে। কিয় কৰোনা, কিয় ইমান ভয়ংকৰ, কিয় তুমি সকলোকে হাতৰ পুতলা সজাইছা যে? কিয় মন গ'লেই মোহাৰি পেলাইছা সকলো? আজি মাথো সকলোৰে ঘৰে ঘৰে কান্দোনৰ ৰোল। বুকুখনে বৰকৈ কান্দেও সেই ভয়াৱহ দৃশ্য দেখিলে, যেতিয়া মানুহৰ বাবে অভাৱ হৈ পৰে শ্মশানৰ। কি দুখ কৰিছিল সেই কণমানি কেইজনে, যাৰ জীৱন আৰম্ভ নহওঁতেই তুমি কাঢ়ি নিলা। য'ত সৃষ্টি হৈছিলা তাতেই ধ্বংস নহলা কিয়?